ধেমালি পাইছা নহ'লে এই যিটো অঞ্চল এই অঞ্চলটোত এতিয়া বহু কেইঘৰ মানুহ আছে। এই মানুহসকল এতিয়া পানীৰ মাজত আবদ্ধ হৈছে। খোৱা পানীৰ নাটনি দেখা গৈছে, কিয়নো ইয়াৰ যিসমূহ দমকল আছিলে বা যিসমূহ কুঁৱা আছিলে সেই কুঁৱা ইতিমধ্যে পানীৰ তলত বুলি ক'ব পাৰি। আৰু যথেষ্ট খাদ্য বস্তু যেনে নাটনি হ'ব। আমি গহপুৰৰ অত্যন্ত এখন ভিতৰুৱা গাঁও দাৰুপাৰাৰ পৰা NDTV ৰিপৰ্টাৰসকলক আজিৰ কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ। ভিজুৱেল ওলা ভিজুৱেল এইটো ল'ব পৰা নামি লওঁ নমস্কাৰ, এয়া হৈছে গহপুৰৰ ৰজাবাৰী দাৰুপাৰা প্ৰাথমিক বিদ্যালয়। আৰু এই দাৰুপাৰা প্ৰাথমিক বিদ্যালয়ৰ আপোনালোকক আজি পৰিৱেশ দেখাইছোঁ। আৰু ইয়াত এই যোৱাকালি অহা প্ৰলয়ংকাৰী বানৰ ফলত আজি দাৰুপাৰা অঞ্চলৰ এই দাৰুপাৰা প্ৰাথমিক বিদ্যালয়খন সম্পূৰ্ণৰূপে পানীত জাহ গৈছে। আৰু ইয়াত থকা গছপুলিৰ পৰা ধৰি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় বিদ্যালয়ৰ নথি পত্ৰৰ পৰা ধৰি সকলো বিনষ্ট হৈছে। আপোনালোক সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। আৰু ইয়াত যি পানীৰ ব্যৱস্থা আছিলে, খোৱা পানীৰ জল জীৱন মিছনৰ খোৱা পানীৰ ব্যৱস্থা কৰিছিলে, সেয়াও পানীত জাহ গৈছে। আৰু তাৰোপৰি ইয়াত দমকলটো সম্পূৰ্ণ জাহ গৈছে। লেট্ৰিনকে ধৰি ৰান্ধনি ঘৰ সকলো পানীত জাহ গৈছে।